বহুত ডাঙৰ ভুল কৰিলা। আজি ৰাতিপুৱালৈকে ইমান বুজালো একেবোৰ কথা, কিন্তু তুমি মোৰ কথা এবাৰো নাভাবিলা। ৰাখি তুমি বুজাচোন, জানাইচোন মই তোমাক কিমান ভাল পাওঁ। একো বুজিব বাকী নাথাকিলে ৰাজেশ। এইটো কথা লগৰ কেইজনীয়ে গম পালে মই সিহঁতৰ আগত কেনেকৈ মুখ উলিয়াম বাৰু? লগৰ কেইজনীৰ BFৰ চবৰে আছে, কিন্তু তোমাৰ? সৰু ছোৱালীৰ কথা কৈ নাথাকিবাচোন। এইটো চোৱাচোন, কিডনী বিক্ৰী নকৰাকৈ তোমালৈ আইফোন কিনি আনিছোঁ। বহুত হ'ল, নোৱাৰো মই আৰু তোমাৰ লগত থাকিব। পাগল হৈছা নি তুমি? গুড বাই। ৰাখি চাওঁ এৰা। তুমি আবেলিতে সোমানাহি বুকুতে নোকোৱাকো দিন বাগৰি গৈ থাকিল। তাইৰ লগত সি বহুত চেষ্টা কৰিলে কণ্টেক্ট কৰিবলৈ। आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है, कृपया प्रतीक्षा करें। কিন্তু মিছা, সি নোৱাৰিলে। প্ৰতিটো হাঁহি তোমাৰে ওঠৰ মোৰে ইটো আছি। তোৰ ৰাখি যায় কি হ'ল? ৰাখি কি হ'ল? কি হ'ল? তাই মোহনলৈ পলাই গ'ল। কি? ৰাখি এই কথাটো শুনাৰ পাছৰ পৰা সি লাহে লাহে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। এতিয়া সি ঘৰ, মাক বাপেক, বন্ধু বান্ধৱ সকলোকে সি পাহৰি পেলালে। সি ক'ত থাকে, কি খায়, সকলো ভগৱানেহে জানে। (2020) চনত এটা সকলো শেষ কৰি পেলালে। এতিয়া 10 বছৰ মূৰত ইয়াক আজি বিচাৰি পালে। ইয়াক বিচাৰোঁতে মই এপাৰি তাত খতম। কেটিএমখন লৈ ল'ম ৰাখি, লবি লবি কেটিএমখন লৈ ল'ম। তুমি এই মোক নাযাবা। লবি লবি। এইবিলাক কি বকি আছে? আৰু ৰাখি ইয়াক কিয় বেকআপ দিলে? কেটিএমৰ কাৰণে। মানে সেই সময়ত অৰ্থাৎ 2020 চন কিছুমান ছোৱালীয়ে কেটিএম থকা ল'ৰাকহে ভাল পাইছে। ৰাখিও ঠিক তেনেধৰণৰ ছোৱালীয়ে আছে। ফাইনেলি আজি লৈ ল'লোঁ অডিখন, কিমান যে ভাল লাগিছে। KTM নল'লা ন? এতিয়াও টাইম আছে, তুমি অডিখন বিক্ৰী কৰি KTM এখন লৈ লোৱা। আৰে চোৱাচোন, কেটিএমত ভালকৈ দুটা মানুহ ভালকৈ যাব নোৱাৰি, আৰু কাৰখনত মা পাপা তুমি আৰু মই ফ্ৰীলি যাব পাৰিম। তুমি বহুত ডাঙৰ ভুল কৰিলা। আজি ৰাতিপুৱালৈকে ইমান বুজালো একেবোৰ কথা, কিন্তু তুমি মোৰ কথা এবাৰো নাভাবিলা। কিন্তু মোহনৰ লগত তাই কিয় বিয়া পাতিলে? মোহনে তাইক বহু দিনৰ পৰা ভাল পাই আছে। মোহন দুখীয়া ঘৰ ল'ৰা হোৱাৰ কাৰণে তাই তাইক ভাল পোৱা নাছিল। ইহঁতৰ বেকআপ হোৱাৰ পিছতেই মোহনে মাটি 2 বিঘা বিক্ৰী কৰি এখন KTM কিনিলে। তাৰপিছত তুমিতো জানাই। কিন্তু তাৰ অডিখন কি হ'ল? সি কেতিয়াও অৰি কিনাই নাছিল। সি এখন পুৰণা এল্টোহে কিনিছে।